1992 চনত অসমীয়া সংগীত জগতত এখন মিউজিক এলবাম ওলায়, যাৰ নাম আছিল অনামিকা। ৰিলিজ পোৱাৰ লগে লগে এই এলবামখনৰ গীত কেইটাই অসম তথা উত্তৰ পূবৰ আন আন ৰাজ্যত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হয়। এই এলবামখনৰ আঁৰত থকা সেই গায়কজনে যোৱা 30 বছৰ ধৰি অসমৰ সংগীত জগতৰ শিপা ধৰি ৰাখিছে, যাৰ নাম হ'ল জুবিন গাৰ্গ। মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা শিল্পী জুবিন গাৰ্গৰ দেউতাক মোহিনী বৰঠাকুৰ আৰু মাক স্বৰ্গীয় ইলি বৰঠাকুৰ। তেওঁৰ দুজনী ভনী জংকী বৰঠাকুৰ আৰু পালনী বৰঠাকুৰ। দুৰ্ভাগ্যজনকভাৱে জংকী বৰঠাকুৰৰ এটা কাৰ এক্সিডেণ্টত মৃত্যু হৈছিল। জুবিন গাৰ্গৰ দেউতাক এজন মেজিষ্ট্ৰেট হোৱাৰ বাবে তেওঁলোকে বিভিন্ন স্থানত স্থানান্তৰ হৈ থাকিবলগীয়া হৈছিল, যাৰ বাবে জুবিন গাৰ্গৰ স্কুলীয়া শিক্ষা বেলেগ বেলেগ স্থানত হৈছিল। যিকোনো ল'ৰা-ছোৱালীৰ গাত মাক দেউতাকৰ গুণ থাকে। জুবিন গাৰ্গৰ প্ৰয়াত মাতৃ ইলি বৰঠাকুৰ এগৰাকী ভাল গায়িকা আৰু নৃত্যশিল্পী আছিল। তেওঁৰ পৰাই জুবিন গাৰ্গে সংগীতৰ প্ৰথম শিক্ষা লাভ কৰে। ইয়াৰ পিছত জুবিন গাৰ্গে তবলা গুৰু ৰবীন বেনাৰ্জীৰ পৰা আৰু অসমীয়া লোকসংগীতৰ শিক্ষা গুৰু ৰমণী ৰায়ৰ পৰা লাভ কৰে। যোৰহাটৰ JB কলেজৰ পৰা অধ্যয়ন কৰা জুবিনে পিছত বিজ্ঞান শাখাত গ্ৰেজুৱেশ্যন কৰিবলৈ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়লৈ আহে। কিন্তু তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট নকৰি আধাতে এৰি থৈ সম্পূৰ্ণৰূপে সংগীতৰ চৰ্চাত মনোনিৱেশ কৰে। 1992 চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ ইউথ ফেষ্টিভেলত ৱেষ্টাৰ্ণ চ'ল' পাৰফৰ্মেন্সৰ বাবে তেওঁ গোল্ড মেডেল লাভ কৰে, যিটোৱে তেওঁক কণ্ঠশিল্পী হিচাপে আত্মবিশ্বাসী কৰি তোলে। সেই একেটা বছৰতে অনামিকা এলবাম ৰিলিজ হয় আৰু ছুপাৰহিট হয়। ইয়াৰ পিছতে জুবিন গাৰ্গে মায়া, আশা, পাখি শিশু আদিকে ধৰি এটাৰ পিছত এটা ছুপাৰহিট এলবাম দি আহিছে। 90 দশকৰ মাজভাগত জুবিন গাৰ্গে বলিউডত কাম কৰিবলৈ মুম্বাইলৈ গৈছিল। চান্দিনী ৰাত নামৰ ইণ্ডি পপ এলবামখনৰ জৰিয়তে ডেবিউ কৰা জুবিন গাৰ্গে ইয়াৰ পিছত বহুতো হিন্দী চিনেমা তথা এলবামৰ প্ৰজেক্টত কাম কৰে। কিন্তু আচল সফলতা আহে 2006 চনত গেংষ্টাৰ মুভিখনৰ পিয়ালি গীতটোৱে। এই গীতটোৱে ভাৰতৰ লগতে আন কিছুমান দেশতো জনপ্ৰিয়তা অৰ্জন কৰে। অসম তথা মুম্বাইত কাম কৰাৰ লগতে জুবিন গাৰ্গে পশ্চিমবংগৰ সংগীত জগততো আধিপত্য বিস্তাৰ কৰে। বিশেষকৈ মন মানেনা আৰু পিয়াৰে পিয়াৰে এই গীত দুটিয়ে বিপুল সমাদৰ লাভ কৰিছিল। জুবিন গাৰ্গে নিজৰ 30 বছৰীয়া সংগীতৰ এই যাত্ৰাত বিভিন্ন এৱাৰ্ড লাভ কৰিছে যদিও ইয়াৰ ভিতৰত প্ৰমুখ হ'ল 2009 চনত ইক'জ অফ চাইলেন্সৰ বাবে লাভ কৰা ৰাষ্ট্ৰীয় ৰজত কমল বঁটা, 2007 চনত ইয়া আলী গীতটিৰ বাবে ষ্টাৰডাষ্ট এৱাৰ্ড আৰু 2017 চনত লাভ কৰা নীলকণ্ঠ বঁটা। যোৱা কিছু বছৰ ধৰি তেওঁ অভিনয়ৰ লগত বেছিকৈ জড়িত হৈ থকা দেখা গৈছে। মিছন চাইনা, কাঞ্চনজংঘা, গানে কি আনে আদি ফিল্মেৰে তেওঁ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটো পুনৰ উজ্জীৱিত কৰি তুলিছে। এজন গায়ক, অভিনেতা, গীতিকাৰ, সুৰকাৰ হোৱাৰ লগতে তেওঁ সামাজিক ক্ষেত্ৰখনতো বহুত অৱদান আগবঢ়াইছিল। অসমৰ বানপানীয়ে হওক বা কৰোনা মহামাৰীৰ দুৰ্যোগেই হওক, সকলোকে ৰাইজৰ কাৰণে তেওঁ সহায়ৰ হাত আগবঢ়াই আহিছিল। ফ্ৰেণ্ডছ, আমাৰ অতিকৈ মৰমৰ জুবিন গাৰ্গৰ বিষয়ে বনোৱা এই ভিডিঅ'টো যদি ভাল পাইছে, লাইক আৰু কমেণ্ট কৰিব।